জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱনো উভতি নাহে, মানুহবোৰো উভতি নাহে। জীৱনৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটোৱেই হৈছে বিশ্বাস, যাক পাবলৈ বহু সময় লাগে কিন্তু হেৰুৱাবলৈ এক ছেকেণ্ডো নালাগে। বিশ্বাসঘাতকজনক পাৰিলে ধন্যবাদ দিয়ক, কাৰণ তেওঁৰ বাবে আপুনি মানুহ চিনিব পৰাত সুবিধা হ'ল। পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তুটো হ'ল বিশ্বাস, কাৰণ বিশ্বাস থাকিলে কোটি টকা ধাৰ দিবলৈও সাহস পাব, কিন্তু যদি বিশ্বাস নাথাকে তেনেহ'লে 100 টকা দিবলৈও দুবাৰ ভাবিব। ফলৰ আশা বাদ দি কৰ্ম কৰি যোৱা মানুহেই নিজৰ জীৱনক সফল কৰে। কোনো ব্যক্তিয়েই সম্পূৰ্ণ হ'ব নোৱাৰে যদি তাৰ মাজত যুক্তিবাদ, আধ্যাত্মিক বোধ জাগ্ৰত নহয়। জীৱনলৈ মানুহ অহাৰো কাৰণ থাকে। কোনোবাই তোমাক ব্যৱহাৰ কৰিব, কোনোবাই দুখ কষ্ট দিব, কোনোবাই প্ৰতাৰণা কৰিব, কোনোবাই ঠগিব, কোনোবাই শিকাব, কোনোবাই সহায় কৰিব, কোনোবাই জীয়াই থাকিবলৈ শিকাব। কিছুমান ব্যক্তি ভাগ্যত নহ'লেও হৃদয়ত থাকে, কাষত নহ'লেও ভাৱনাত থাকে, বৰ্তমানত নহ'লেও স্মৃতিত থাকে, শব্দত নহ'লেও মৌনতাত থাকে। যদি কাৰোবাৰ লগত ভাল সম্পৰ্ক ৰাখিব বিচৰা তেতিয়াহ'লে প্ৰেমৰ নহয় বন্ধুত্ব কৰা, কাৰণ প্ৰেম নিমিষতেই হেৰাই যায়, কিন্তু বন্ধুত্ব চিৰজীৱন থাকি যায়। সুখৰ পোচাক পিন্ধাৰ সৌভাগ্য সকলোৰে ভাগ্যত নাথাকে, যিদৰে সপোনবোৰ বাস্তৱ সকলোৰে জীৱনত নঘটে। বেয়া সময়বোৰ পাৰ হৈ যায়, মনত নাথাকে, কিন্তু আপোন মানুহবোৰ সলনি হৈ গ'লে চিৰদিন মনত থাকে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাৰ আহিবলগীয়া দিনটো শুভ হওক। ধন্যবাদ। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।